মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিব নিদিয়ে। সেইবাবে অহংকাৰ কৰা উচিত নহয়। ভাল কামৰ বাবে কিছুমান বিশেষ মুহূৰ্তত শান্ত আৰু হাঁহিমুখে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শিকা উচিত। আনৰ বাবে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্ত শক্তি নষ্ট কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব লাগে। জীৱনত যদি আমি ভাল কথা ভাবোঁ তেনেহ'লে আমাৰ জীৱনত ভালেই হয়। সেইদৰে বেয়া কথা চিন্তা কৰিলে বেয়া হয়। জীৱনৰ নিয়ম হ'ল সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু আপুনি গ্ৰহণ কৰিব লাগিব। নিজৰ মনক যিকোনো পৰিস্থিতিতেই শান্ত ৰাখিবলৈ শিকক। সকলো পৰিস্থিতিতেই আমি ক্ষমতাৱান নহ'লেও সাহসেৰে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰোঁ। জীৱনৰ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে। সেয়ে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। মানুহৰ জীৱনত কোনো পৰিস্থিতিয়ে ভাগ্যৰ জৰিয়তে পৰিৱৰ্তন নহয়, মাত্ৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সম্ভৱ। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কয় তেওঁক বিশ্বাস নকৰিবা। কাৰোবাৰ পৰা একো আশা নকৰাকৈ প্ৰতিজন মানুহকে সমানভাৱে সহায় কৰাটো আমাৰ লক্ষ্য হোৱা উচিত।